অসমৰ জাতীয় জীৱনৰ পৰা জুবিনদাৰ মহাপ্ৰয়াণৰ 2 মাহ অতিক্ৰম কৰিছে। আমি জুবিনদাৰ মৃত্যুৰ পিছত সমগ্ৰ ৰাজ্যবাসী যেতিয়া শোকত দগ্ধ, শোকস্তব্ধ ৰাজ্য, অসমৰ সমাজ জীৱনত সাংস্কৃতিক, সামাজিক, বৌদ্ধিক যিটো বিশাল শূন্যতা, সেই শূন্যতাৰ মাজত আমি চৰকাৰলৈ আহ্বান জনাইছিলোঁ যে অন্তত জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু, মুখ্যমন্ত্ৰীৰ ভাষাত হত্যা, বাৰে বাৰে দোহাৰিছে হত্যাৰ লগত জড়িত হৈ থকা মানুহ সকলোকে বিচাৰি যেতিয়ালৈকে নুলিয়ায়, যেতিয়ালৈকে চিনাক্তকৰণ নহয়, যেতিয়ালৈকে শাস্তি নহয়, তেতিয়ালৈকে এনেকুৱা ধৰণৰ বিশাল বিনোদনধৰ্মী যিবোৰ কাৰ্যসূচী আছে, পোষ্ট মেলনকে ধৰি সকলো কাৰ্যসূচী বন্ধ কৰি ৰাখিব লাগে। কিন্তু মোক এই কথাটো আৰু পোষ্ট মেলনৰ কাৰ্যসূচীৰ লগত বহু টকা পইচাৰ কথা জড়িত হৈ আছে, বহু পইচা খৰচ হ'ব, যোনেই নকৰক লাগিলে অসমৰ মানুহৰ পইচা। এতিয়া প্ৰথম এই কথাটো ঘোষণা কৰিছিলে অসমৰ মুখ্যমন্ত্ৰীয়ে। আজি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত গোটেই কথাটো তেওঁ অস্বীকাৰ কৰিছে।